নমস্কাৰ ভিউৱাৰ্ছসকল, কি খবৰ আপোনালোকৰ সকলোৱে ভালনে? মোৰ এতিয়া আন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বহুত দিন ব্লগ দিয়া নাই, বহুত দিন ভাওনা কৰিছোঁ যদিও মানে মাজে মাজে মই ব্লগ দিয়া নাছিলোঁ, ভিডিঅ' দি আছিলোঁ ভাওনাৰ। বনাবলৈ আচলতে সময় পোৱা নাছিলোঁ, খুব লৰালৰিতে ভাওনা কৰা হৈ আছিলে। আৰু আজি আকৌ ভাওনা কৰিবলৈ ওলাইছোঁ আপোনালোকৰ দেৰগাঁও চকিয়াল গাঁৱত। ভাওনাখনি মোৰ কাৰণে একেবাৰে নতুন, অম্বৰীশৰ ধৰ্ম পৰীক্ষা, কালকুঞ্জ দৈত্যবধ। তাত মোৰ চৰিত্ৰটো হৈছে স্বপ্না বৰা চৰিত নাম। মোৰ কাৰণে একদমেই নতুন, নাজানো কি কৰিব পাৰোঁ, কি নকৰোঁ। আৰু কৰিব লাগে ভাওনা এনেকুৱা। আমাৰ পূৰ্বপুৰুষসকলে যি ভাওনা আমাক কৰি থৈ গৈছিল, নগা নাগিনী থকা আৰু এনেকুৱা ধৰণৰ ভাওনাসমূহ, সেই ভাওনাবোৰ আমাৰ এতিয়া নাইকিয়াই হৈ গৈছে। এতিয়া তেনেকুৱা ভাওনা এখনকে আজি কৰিমগৈ চাগে, ভাল লাগিব ভাওনাখন কৰি গাঁৱৰ পৰিৱেশত। ঠিক আছে, ব'লক তেতিয়াহ'লে আমি যাওঁ এতিয়া দেৰগাঁও অভিমুখে, ব'লক। ৰাইজসকল, ভাওনা ঘৰ পাই গ'লোহি। আৰু ভাওনা ঘৰ পাই আপোনালোকক মই ভিডিঅ' কৰিবলৈ নহ'লে এয়া লৰালৰিকৈ মেকআপ কৰিব লগা হ'ল। আৰু মেকআপ কৰি এয়া ভাওনাৰ কাৰণে সাজু হৈছোঁ। ভাওনা আৰম্ভ হ'বই এতিয়া। আহক ভাওনাৰ বিষয়ে চাওঁগৈ। এয়া ৰাইজসকল, মই ৰেডি হৈ গ'লোঁ আজি ভাওনাখনৰ কাৰণে। আৰু আজি ভাওনাত মেকআপ কৰিছিলে, স্পেচিয়েলকৈ মাতিছিলে 5জনমান মানুহে। আমাৰ ইয়াত অজিত দাক, তিয়কৰ বৰ সুন্দৰ মেকআপ কৰিছে। মোৰ মেকআপ নাই কৰা, খালি আকৌ বেলেগৰ মেকআপে কৰিছে। কৈছে মোৰ চেনেলটো কিবা এটা কৈ দিয়া, সেইদিনাখন নক'লা, কৈ দিয়া। আৰু ক'ত ভাওনা আছে? মুখে নামাতে, লাজ কৰে, মুখে নামাতে। আৰু এইটো মোৰ লগত আছে বাবু। আজি কি আছে? আজি ৰ'বা, ওলোৱাই নাই ভালকৈ। আজি মোহিনী গাব। আৰু মোৰ নামটোতো আপোনালোকে গম পালেই, মোৰ নামটো কৈ দিছোঁ, মোৰ নাম স্বপ্না। আজি জমিব, ব'লক গৈ থাকোঁ। আৰু এতিয়া আমি গিনুমলৈ যাওঁ। মানুহৰ ঘৰত মেকআপ কৰি আছিলোঁ, গিনুমলৈ যাওঁ। ভাওনা ষ্টাৰ্ট হ'লে কৃষ্ণ ওলালে, আৰু ইয়াৰ এটা চিনৰ পিছতে মোৰ আছে। ঠিক আছে দিয়ক, ভাওনা কি হয় কি নহয় সৰু সৰু ক্লিপৰ সৈতে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। ঠিক আছে দিয়ক। ৰাইজসকল, মোৰ লগত আছে মোৰ একদম ভাল লগা এজন বন্ধু আৰু বৰ সুন্দৰ অভিনেতা। আৰু এয়া হৈছে আজি মই মাতো কোলা বুলি, তাৰ নামটো বিতুপন। একচুৱেলি এটা যে বগা বিতুপন টপাটো যে, ইয়াৰ নামত তেনেকৈ কোলা বিতুপন। এতিয়া বগাতকৈ বগাই মই আজি বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড। মোৰ নাম স্বপ্না, ইয়াৰ নাম বিৰূপ। কি নাম! মই আজি ফাৰ্ষ্ট টাইম শুনিছোঁ। আৰু ফাৰ্ষ্ট টাইম তুমি কি আছে? সৰু আছে, নামটো নকয়, নামটো পিছত ক'ম। ভাল লাগিছে আৰু এই ভাওনাখন কৰিবলৈ আহি, গাঁৱৰ ভাওনা কৰি এনেকৈ ভাল লাগে কেতিয়াবা। আৰু এয়া মেকআপ কৰি আছে সকলোবোৰে। আমাৰ এইটো আছে উৎপল, ভাল ভাৱৰীয়া এজন, আজি মেকআপ কৰিবলৈ আহিছে। এনাদি কমলাও দি গৈছে মেকআপৰ। এনেদৰে সকলোবোৰ আছে আমাৰ ভাওনাত, সকলোকে দেখাই আছে আপোনালোকক। চাওক ৰাইজসকল, মোৰ গাত কোনো দুখ নাই। গোটেই ভাওনাখনত মোৰ চিনেই চিন, আৰু এই চিনটো মোৰ চিন এওঁলোকে নিজেই কাটি দিছে। আৰু মই এতিয়া চিনটো নকৰোঁ বুলি ক'লত, বা এওঁলোকে নকৰোঁ বুলি ক'লত, কি বোলে কাইলৈ লাইভত আহিব, ফেচবুক লাইভত আহিব ক'বলৈ মই চিন কাটিছোঁ। মোৰ গাত দুখ নি বাৰু? এই কোলা বিটোৱে নকওঁ বুলি কৈছে, কোলা বিটোৱে নকওঁ বুলি কৈছে। মই মেছেজ দিয়া নাই, মই নকওঁ বুলি কোৱা নাই। মই অহাৰ আগত ইয়াত চিন কাটি থৈছে। একো নাই কৰা। 56 পেজৰ নাটক, মই নাই কটা। মোৰ হৃদয়খন হাত পৰি গৈছে, কাটিছে যদিও মানে ৰাইজে কাটিছে বুলি কৈছে। সাক্ষী আছে, ৰাইজে কাটিছে কৈছে। ই যদি ফেচবুকত লাইভ দিয়ে কমেণ্ট কৰিব, দাদু গাত কোনো দুখ নাই, আমি আপোনাৰ দুখী নহয়। বাকী ৰাইজসকল, মই চিনাকি কৰি দিওঁ, ইয়াৰ নাম সঞ্জয়, ঘৰৰ গোলাঘাটত, মোৰ এজন ভাল বন্ধু আৰু মোৰ দাদাৰ নিচিনা। মানে বহুত প্ৰাক্তন অভিনেতা হয় আমাতকৈ। আমি বহুত শিকিছোঁ এওঁলোকৰ পৰা, মেকআপ, অভিনয় বহুত। আমি ওলাই আহোঁতে এওঁলোকে গিৰাই আছে গোটেই মঞ্চ। চিনিয়ৰ বুলি কথা নহয়, আমি একেখন মঞ্চতে আমি কৰোঁ, আমি সকলো সমান।
গতিকে আমাৰ ভাল লাগে আমি একদম ফ্ৰেণ্ড নিচিনাকৈ থাকোঁ ককাই ভাই নিচিনাকৈ থাকোঁ আমি ধেমালিবিলাক কৰি থাকোঁ আগতে যিখিনি ক'লোঁ সেইখিনি অলপ হয় কিন্তু ধেমালি কৰিছোঁ নাই কৰা আমি ভাওনাক বহুত সন্মান কৰোঁ আৰু ভাওনাক আমি সন্মান কৰোঁ আৰু ভাওনাক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা আমি বিচাৰোঁ আৰু ভৱিষ্যত প্ৰজন্মও তেনেদৰে ভাওনা জগতলৈ ওলাই অহাটো আমি বিচাৰোঁ আৰু তেখেতসকলে কি কওঁ আগবাঢ়ি যাওক তাতকৈ জমনি কথা গম পোৱা নাই এতিয়া টাইম কিমান হ'ল সেইটো চা আৰু স্ক্ৰিপ্টটো 56 পেজত গৈছে এতিয়ালৈকে 12 পেজমান মোৰ ঘূৰাই গৈছেগৈ মই আৰু ওলাব নোৱাৰিছোঁ মোৰ চিন কাটিছে বহুত ৰক্ষা আকৌ 25 পেজত ওলামগৈ বোলে মোৰ যিহেতু আহি গৈছে মই মুঠতে এতিয়া PDF চাব লাগে বচন ক'বগৈ লাগে ইমান টান ডাইলগবোৰ ৰাম 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 নাপায় ক'ব কিন্তু বহুত টান টান শব্দ আৰু কি কাল্পনিক নামো মোৰ নাম স্বপ্না ঠিক আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে লাইক কৰিব কমেণ্ট শ্বেয়াৰ কৰিব আৰু শ্বেয়াৰ কৰিলে মোৰ চেনেলটো গ্ৰ' পাব আগবাঢ়ি যোৱাত আমাক সহায় কৰিব আশা কৰিছোঁ দাদুৰ চেনেল হয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব বহুতখিনি মৰম পাইছোঁ ৰাইজৰ পৰা বহুতখিনি সঁহাৰি পাইছোঁ মোৰ ভিউৱাৰ্ছ আৰু মোৰ ছাবস্ক্ৰাইবাৰ সকলোখিনি মোৰ ফেমিলিয়ে হয় বৰ্তমান আৰু আপোনালোকে যদি মোক শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে মোৰ চেনেলটো বৰ পাব কেনেকৈ সেইবাবে অনুৰোধ কৰিছোঁ আপোনালোকক মোৰ চেনেলটো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে ছাবস্ক্ৰাইব কৰিব তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ বাঢ়িব ভিউৱাৰ্ছ বাঢ়িব আৰু অনুৰোধ কৰিছোঁ আপোনালোকক সেইবাবে নিজৰ বুলি আৰু কৰি দিব এখন আৰু আমাৰ নতুন ভাওনাবোৰ চাবলৈ এতিয়া বিশ্বকৰ্মা পূজা আহি আছে তাৰপিছত শংকৰোৎসৱ এইবাৰ ভালেই হ'ল পূজা সোনকালে হ'ল কণ্টিনিউ ভাওনা হৈ আছে সকলো ব্লগ চাবৰ বাবে মোৰ ছাবস্ক্ৰাইব কৰি পেলাই চেনেলটো তাৰ কাষত থকা বেল আইকনটো দবাই দিব তেতিয়াহে মোৰ নতুন ব্লগবোৰ ভাওনাবোৰ আপোনালোকে চাই থাকিব পাৰিব ঠিক আছে বাৰু দিয়ক আৰু এতিয়া ভাওনাত কি হয় চব ব্লগ কথাবোৰ দেখাই আছোঁ আগত অকণমান জোকাই লওঁ বিরুদ্ধে রক্ত এফলে অশ্বমেধ যজ্ঞ লাগিব আর অন্থালে অযুদ্ধালে সুখতে প্রেমর আলোচনা তাকেই প্রকাশ করা হচ্ছে এই রক্তটি যেন ধৈর্যহীনতা আমার সমালোচনা তাই থাকিবৰ বাবে এই আইনীতিটোৰ সেনাপতিত্ব এই আইনীতিটোৰ ৰাজনীতি মুখ বন্ধ কর স্বপ্ন নতু আছি নতিব অঘটন পাগল নহয় স্বপ্ন ইমান অপমান তোকে চেক করি ওই উদল এই বিরুদ্ধে সকালে তুমি অযোধ্যারে তোমার আবিষ্কার করিব তাই বলি জীবনের প্রতিদ্বন্দ্বী তাদের তোকে করি বিশদময় স্বপ্ন লাগিলা ৰাইজসকল আজি ভাওনা শেষ হ'ল আৰু আজি ভাওনাখনৰ কথা কি ক'ম
সদায়তো ৰৌ মাছ খাবলৈ নাপায়, কেতিয়াবা পুঠি মাছো খাব লাগিব। তিতা কেহা অভিজ্ঞতা সকলোবোৰ হ'ব লাগে। হ'লেও এখন গাঁৱৰ পৰিৱেশত ভাওনা কৰিলেও ভাল লাগিলে, আৰু এনেদৰে ভাওনা কৰি থাকিলেহে আমাৰ ভাওনা কৰা নিচিনা লাগিব। ভাওনাটো ভাওনা হৈ থাকিব। সদায় যদি আমি ভাল এখন থিয়েটাৰ কৰাৰ নিচিনাকৈ ভাওনা কৰি থাকোঁ, তেতিয়া আমাৰ ভাওনাবোৰ আমি ভাওনা কৰিছোঁ যেন পাহৰিয়ে যাওঁ। ক'ৰবাত নাটকখন কৰিছোঁগৈ, ক'ৰবাত থিয়েটাৰ কৰিছোঁগৈ, তেনেকুৱা যেনে লাগিব। এতিয়া আমি আজি ভাওনাখন কৰি এনেকুৱা লাগিলে যেন আমি সঁচাকৈ এখন ভাওনা কৰিছোঁ গাঁৱৰ পৰিৱেশত। আৰু ই কৰিছিলে মোৰ লগত সেনাপতি, বৰ ধুনীয়া অভিনয় কৰিছে সুশান্ত, আৰু সেই অলপ দিনৰ আগতেও কৰিছিলে মোৰ লগত, আপোনালোকে দেখিছিলে চাগে। আৰু আজি কি কৈছিলে ৰক্তজিত, বৰ ধুনীয়া অভিনয় কৰিছে। কৈ দিয়া মোৰ চেনেলটোৰ কিবা লগত অভিনয় কৰা মজাটো বেলেগ। আগতে আমাৰ নিচিনাকৈ মহিলা চৰিত্ৰই কৰে, পদ্মা কৰে, বৰ ধুনীয়া দেখি। মই মেকআপ কৰি দিছিলোঁ, বহুত ধুনীয়া হয় দেখিবলৈ। দেখিলে ৰঙা বগা ধুনীয়া হয়। দাদুৰ লগত কৰাটো বহুত ধুনীয়া। দাদুক আমি নেৰোঁ, আমি দাদুক সদায় বিচাৰোঁ। দাদুৱে এনেকৈ ধুনীয়া আৰু ময়ো আহোঁ ন, আহি যায়। দাদুৱে ক'লৈ আহে দেই, ধুনীয়া ধুনীয়া মানে ধুনীয়া অভিনয় কৰে। আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু এনেকৈ দাদুৱে ধুনীয়া ধুনীয়া অভিনয় কৰি যাওক, আমি তাৰ লগত শিকি। তুমি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলা নাই বাৰু? কৰি থোৱা আছে। ধুনীয়া ধুনীয়া অভিনয় কৰি যাওক, আমি তাৰ লগত শিকি গৈ থাকিম। দাদুৰ লগত কৰা হৈছে মজাটো বেলেগ। আৰু এয়া মোৰ লগত এয়া টোপনি ক্ষতি কৰি আছে আমাৰ দেৰগাঁও বয়। এয়া দেৰগাঁও বয় টোপনি ক্ষতি কৰি আছে, যাব হ'ল আমাৰ। হিৰ ৰৈ আছে। তোৰ চেনেলটোলৈ কিবা এটা কৈ দে। নালাগে বোলে, তাৰ চেনেলটো মানে ছাবস্ক্ৰাইবাৰ বহুত হৈ গ'ল। হা কৈ দে আকৌ। দেৰগাঁও বয় বুলি আছে, ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছে। ঠিক আছে বাৰু, দিয়ক ৰাইজসকল, আজি আমাৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। আকৌ বিশ্বকৰ্মা পূজাৰ দিনাখন আছে ভাওনা, সেইদিনাখন মই আপোনালোকক ব্লগ দিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, গুড নাইট। আৰু মোৰ সকলো ভিডিঅ'টো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব খালি দেই।